নমস্কাৰ। আজি আকৌ মোৰ তাঁতৰ ভিডিঅ'টোতে আপোনালোকক স্বাগতম জনাইছোঁ। আজি তাঁতত বৰ কেনেকৈ তোলে সেয়া দেখুৱাম। আগত ৰাঁচ চলোৱালৈকে দেখুৱালোঁ আগৰ ভিডিঅ'টোত। এতিয়া আকৌ আজিৰ ভিডিঅ'টোত দেখুৱাম বৰ কেনেকৈ তোলে। তাৰ বাবে বৰ তুলিবৰ কাৰণে এয়া সৰু চেৰেকীটোত বৰ নেচা লগাই লৈছোঁ। তাৰপিছত তাঁতখন এনেকৈ মাটিত ফিটিং কৰি লৈছোঁ আৰু এয়া বৰ তুলিবৰ বাবে বৰ তোলা চুঙা আৰু চুঙাটোৰ ভিতৰত হলি ভৰাই লৈছোঁ। তাৰপিছত এইডাল হলিডাল যে ভৰাই থৈছোঁ, সেই হলিডালৰ আগটোতে সেই চেৰেকীটোৰ পৰা এনেকৈ ৰছী এডাল আনি গাঁঠি দিম। গাঁঠি দি পেলানি আকৌ ইটো চাইডে টানি লৈ যাম। এয়া এনেকৈ টানি টানি ৰছীডাল সৈতে লৈ গৈছোঁ, দেখিছেনে? এয়া নি পেলানি ইটো ফালে উলিয়াই দিমগৈ। উলিয়াই তাৰপিছত বৰ তুলিম। এতিয়া সেই বৰডাল যে বান্ধি আনিছিলোঁ হলিডাল, সেই হলিডাল চুঙাটোৰ ওপৰত দিম আৰু চুঙাটোৰ ভিতৰত এডাল হলি থ'ম। তাৰপিছত বৰ তুলিম। এয়া আৰম্ভ কৰিলোঁ, ইমানখিনি তুলিলোৱেই, দেখিছেনে? বৰ তোলোতেও একেবাৰে বহুত মানে কঁকাল বিষাই যায়গৈ, বহি বহি ভৰি বিষাই যায়গৈ। দেখিলেনে কেনেকৈ তুলিছোঁ? এনেকৈ তুলি তুলি এয়া আধা বাতি বৰ তুলিছোঁ। এয়া মোৰ প্ৰথম বাতি বৰ বাতি হৈ গ'ল দেই। তাৰপিছত এইখিনিতে এইফালে থৈ দিছোঁ, মূৰকেইটা তেনেকৈ কাপোৰে বান্ধি বান্ধি দিছোঁ, নহ'লে হলি কেইডাল মানে ওলাই যাব পাৰেতো, সেইকাৰণে। তাৰপিছত আকৌ এতিয়া এয়া ছেকেণ্ড বাতি বাতিলোঁ ইমানখিনি। ছেকেণ্ড বাতি ইয়ালৈকে যেতিয়া বাতি হ'ব, তাৰপৰা আকৌ তললৈ দুবাতি বাতিব লাগিব, তেতিয়া এইখন লুটিয়াই দিব লাগিব। সেয়া পিছত দেখুৱাম। ধুনীয়াকৈ দুবাতিব তুলি মোৰ হৈ গ'ল সেই দুবাতি। এতিয়া আকৌ তাঁতখন লুটিয়াব লাগিব, লুটিয়াই আকৌ তলৰ দুবাতি তুলিম। তলৰ দুবাতি বৰ বাতিবৰ বাবে শালখনে আকৌ লুটিয়াই ফিটিং কৰি ল'লোঁ। অকণমান আৰম্ভ কৰিলোঁৱে আগৰ নিচিনাকৈ হলি আৰু বৰ তোলা মোহাৰটো লৈ। এই দুবাতি বাতি হ'লে একেবাৰে বব পৰা হ'ব আৰু শালত আঁৰি লৈ। বাতি আছোঁ এনেকৈ লাহে লাহে এডাল এডালকৈ বাচি বাচি বাতিব লাগে দেই। দুডাল জুতি নিলে পিছত ববলৈ দিগদাৰ হয়। আকৌ শালখন ফিটিং কৰোঁতে বব সময়ত ছিঙি ছিঙি জোৰাই আকৌ ঠিক কৰিব লাগে। সেইকাৰণে বাটোতে ভালকৈ এডাল এডালকৈ এনেকৈ বাচি বাচি বাতি থাকিব লাগে। এই বাতি বাতি হ'লে তাৰপৰা আকৌ এই বাতিৰ লগত বাতিম। এতিয়া এই বাতিৰ লগত বাতি আছোঁ। এনেকৈ ঘূৰাই ঘূৰাই মই চুঙাটো উলিয়াব লাগে। কুচিটা পৰি পৰি যায়, বৰ দিগদাৰ। তাৰপৰা এইডাল হলি ছুটি হৈ গ'লে এনেকৈ বৰবোৰ ঠেলি ঠেলি পিছলৈ আগলৈ টানিব লাগে। ফাইনেলি তাত ফিটিং হৈ গ'ল। এয়াত ৰাঁচত দুপতিযোৰ ভৰাই এয়া এইকেইযোৰ নাচনী জৰি বান্ধি ল'লোঁ। এইডাল জৰি এয়া বট বান্ধি ল'লোঁ। তলফালে এয়া গৰকা মাৰি পুতি ইয়াত এইবিলাক ৰছী বান্ধি এইবিলাক ডাং মাৰি লগাই চব ঠিক কৰি ল'লোঁ। এইবোৰ কাণ মাৰি দি এতিয়া এইকেইটা মাকো লৈছোঁ। তাৰপিছত এইবিলাক সৰু সৰু মহৰা বাতিম। এতিয়া বাতি মাকোত লগাই বৈ থাকিম এমাকো এমাকোকৈ লাহে লাহে খিটিক খিটিক।